নমস্কাৰ বন্ধুসকল, আমি আজি এই ভিডিঅ'টোত টেন্সৰ বিষয়ে আলোচনা কৰিম। আহক আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আমি শিকিম টেন্স কাক বোলে, টেন্স কেই প্ৰকাৰৰ আৰু কি প্ৰতিটো টেন্সৰ গঠন প্ৰণালী লগতে মনত ৰখাৰ কৌশল। আহক তেন্তে আমি টেন্স কাক বোলে জানি লওঁ। উত্তৰটো হ'ব ক্ৰিয়াৰ সময়কে টেন্স বোলে। ইয়াত চাওক, যিহেতু ক্ৰিয়াৰ সময়ক টেন্স বোলে, গতিকে আমি এই ক্ৰিয়া শব্দটো মানে কি অলপ জানিবলৈ চেষ্টা কৰিম। যি পদে কোনো এটা কাম কৰা বা হোৱা বুজায় তাকে ভাৰ্ব বা ক্ৰিয়া বোলে। অৰ্থাৎ যিটো পদ নহ'লে বাক্য এটাৰ কাম সম্পূৰ্ণ নহয়, সেই পদটোকে ভাৰ্ব বা ক্ৰিয়া বোলে। যেনে কৰা, ধৰা, খোৱা, নাচা, কোৱা, মাৰা ইত্যাদি। তেনেহ'লে আমি বুজি পালোঁ যে এই ভাৰ্ববোৰেদি যিটো বাক্য গঠন কৰা হয় সেই বাক্যটোৰ সময়কে টেন্স বোলে। এতিয়া আমি ভাৰ্বৰ বিষয়ে আৰু অধিক জানিবলৈ এটা উদাহৰণ তুলি ধৰিলোঁ। মই ভাত খাওঁ। ইয়াত ছাবজেক্টটো মই অৰ্থাৎ যিয়ে কামটো কৰে, অবজেক্টটো হ'ল ভাত অৰ্থাৎ যিটো কাম কৰা হয় বা যাৰ বিষয়ে বাক্যটোত আলোচনা কৰা হয়। তাৰপিছত আহিল ভাৰ্ব খাওঁ অৰ্থাৎ যিটো শব্দই বাক্যটোৰ কাম সম্পূৰ্ণ কৰে। মনত ৰাখিব বন্ধুসকল, ভাৰ্ব সদায় বাক্যটোৰ শেষত থাকে। ভাৰ্ব মনত ৰখাৰ এটা সহজ কৌশল হ'ল, যদি আমি বাক্যটোৰ পৰা মই শব্দটো কাটি দিওঁ তেন্তে বাকী থকা ভাত খাওঁ শব্দ দুটাই এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰে। তাৰপিছত যদি আমি বাক্যটোৰ পৰা ভাত শব্দটো কাটি দিওঁ, তথাপিও মই খাওঁ শব্দ দুটাই এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰে। কিন্তু যদি আমি খাওঁ শব্দটো কাটি দিওঁ তেনেহ'লে মই ভাত শব্দ দুটাই এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ নকৰে। গতিকে এই খাওঁ শব্দটোৱেই হ'ল ভাৰ্ব বা ক্ৰিয়া। আমি সকলোৱে জানো যে যিহেতু সময় গতিশীল, সেইবাবে আমি সময়ক তিনিটা ভাগত ভাগ কৰোঁ। এই ভাগ তিনিটা হ'ল প্ৰেজেণ্ট টেন্স মানে হ'ল বৰ্তমান কাল, পাষ্ট টেন্স মানে হ'ল অতীতকাল আৰু ফিউচাৰ টেন্স মানে হ'ল ভৱিষ্যৎকাল। এই তিনিটা টেন্সৰ ভিতৰত আমি পাষ্ট টেন্স কাক বোলে অলপ জানি লওঁ। আগতে সম্পূৰ্ণ হোৱা কোনো এটা কামৰ সময়ক পাষ্ট টেন্স বোলে। যেনে ৰহিম যোৱাকালি ধুবুৰীলৈ গৈছিল, কৰিম ফুটবল খেলিছিল, মদন যোৱাকালি পঢ়ি আছিল। এই বাক্য তিনিটাত চাওক, ৰহিম, কৰিম আৰু মদনৰ কাম শেষ হৈছে, গতিকে আমি এই তিনিটা বাক্যক পাষ্ট টেন্স বুলি ধৰি লওঁ। নেক্সটত আহিল প্ৰেজেণ্ট টেন্স কাক বোলে। যি কাম বৰ্তমান সময়ত কৰা বা হোৱা বুজায় তাকে প্ৰেজেণ্ট টেন্স বোলে। যেনে মই ভাত খাওঁ, কৰণ স্কুললৈ যায়, ওচমানে পঢ়ি আছে। চাওক, যিহেতু এই বাক্য তিনিটাৰ কাম বৰ্তমান সময়ত কৰা বা হোৱা বুলি বুজাইছে, গতিকে আমি এই বাক্য তিনিটাক প্ৰেজেণ্ট টেন্স বুলি ধৰি ল'লোঁ। শেষৰটো হ'ল ফিউচাৰ টেন্স। যি কাম পিছত বা ভৱিষ্যতত কৰা হ'ব বুলি বুজায়, কিন্তু কামটো হ'বনে নাই তাৰ কোনো নিশ্চয়তা নাই, তেনে কামৰ সময়ক আমি ফিউচাৰ টেন্স বোলোঁ। যেনে মই অহাকালি বজাৰলৈ যাম, তেওঁ কালি মোক এখন কিতাপ দিব। যিহেতু বাক্য দুটাৰ কাম ভৱিষ্যতত কৰা বা হোৱা বুলি বুজাইছে, গতিকে আমি এই বাক্য দুটাক ফিউচাৰ টেন্স বুলি ধৰি ল'লোঁ। এতিয়া আহক আমি টেন্স তিনিটা অলপ ৰিমাইণ্ড কৰি লওঁ। ধৰি লওক যে এই ল'ৰাজন আমি বা আপুনি নিজে, অৰ্থাৎ ল'ৰাজনে যিখিনি সময়ত আছে বা আমি বৰ্তমান যি কৰি আছোঁ সেই সময়খিনিক প্ৰেজেণ্ট টেন্স বোলোঁ। আৰু যি সময় আমি অতিবাহিত কৰি আহিছোঁ সেই সময়খিনিক পাষ্ট টেন্স বোলোঁ। আকৌ পিছত আমি যি সময়ত উপনীত হ'ম সেই সময়খিনিক আমি ফিউচাৰ টেন্স বোলোঁ। এতিয়া প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্সক আকৌ চাৰিটাকৈ ভাগত ভাগ কৰা হৈছে। এই ভাগবিলাক হ'ল প্ৰেজেণ্ট টেন্সৰ ভাগ এই চাৰিটা, পাষ্ট টেন্সৰ ভাগ এই চাৰিটা আৰু ফিউচাৰ টেন্সৰ ভাগ হ'ল এই চাৰিটা। এতিয়া প্ৰেজেণ্ট টেন্সৰ ভাগ চাৰিটা হ'ল চিম্পল প্ৰেজেণ্ট টেন্স, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স, প্ৰেজেণ্ট পাৰফেক্ট টেন্স, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। পাষ্ট টেন্সৰ ভাগ চাৰিটা হ'ল চিম্পল পাষ্ট টেন্স, পাষ্ট কণ্টিনিউৱাছ টেন্স, পাষ্ট পাৰফেক্ট টেন্স, পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। ঠিক তেনেদৰে চিম্পল ফিউচাৰ টেন্স, ফিউচাৰ কণ্টিনিউৱাছ টেন্স, ফিউচাৰ পাৰফেক্ট টেন্স আৰু ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। এতিয়া আমি টেন্সৰ গঠন প্ৰণালী জনাৰ আগতে আমি ভাৰ্বৰ বিষয়ে অলপ ভালদৰে জানি লওঁ। ইয়াত চাওক, ভাৰ্ব 1 ইট, ভাৰ্ব 2 এট আৰু ভাৰ্ব 3 হ'ল ইটেন। ঠিক তেনেদৰে গ, ৱেণ্ট, গান, কাম, কেম, কাম। পিছত আমি প্ৰেজেণ্ট টেন্সৰ গঠন প্ৰণালীবোৰলৈ আগবাঢ়োঁ। প্ৰেজেণ্ট টেন্সৰ প্ৰথম ভাগটো হ'ল চিম্পল প্ৰেজেণ্ট টেন্স, ছাবজেক্ট প্লাছ ভাৰ্ব 1 প্লাছ অবজেক্ট প্লাছ এক্সটেনশ্যন। যিহেতু টেন্সটো চিম্পল প্ৰেজেণ্ট, গতিকে ইয়াৰ গঠন প্ৰণালীও চিম্পল হয়। আৰু মনত ৰাখিব বন্ধুসকল, প্ৰতিটো টেন্সতে কিন্তু ছাবজেক্ট, ভাৰ্ব, অবজেক্ট, এক্সটেনশ্যন থাকিবই। প্ৰেজেণ্ট টেন্সৰ দ্বিতীয় নং ভাগটো হ'ল প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স, ছাবজেক্ট প্লাছ এমিছাৰ প্লাছ ভাৰ্বৰ লগত আইএনজি প্লাছ অবজেক্ট। ইয়াত মাথোন মনত ৰাখিবলগীয়া কথাটো হ'ল, টেন্সটো যদি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হয় তেন্তে সহায়কাৰী ভাৰ্ব এম অব্লিক ইজ অব্লিক আৰ হ'ব আৰু কণ্টিনিউৱাছ শব্দটো থকাৰ বাবে ভাৰ্বৰ লগত আইএনজি হ'ব। প্ৰেজেণ্ট টেন্সৰ 3 নং ভাগটো হ'ল প্ৰেজেণ্ট পাৰফেক্ট টেন্স, ছাবজেক্ট প্লাছ হেভ অব্লিক হেজ প্লাছ ভাৰ্ব 3 প্লাছ অবজেক্ট। এই টেন্সটোত মনত ৰাখিবলগীয়া কথাটো হ'ল, যদি টেন্সটো প্ৰেজেণ্ট পাৰফেক্ট টেন্স হয় তেন্তে সহায়কাৰী ভাৰ্ব হেভ অব্লিক হেজ হ'ব আৰু যদি পাৰফেক্ট শব্দটো থাকে তেন্তে ভাৰ্ব 3 হ'বই। প্ৰেজেণ্ট টেন্সৰ 4 নং ভাগটো হ'ল প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স, ছাবজেক্ট প্লাছ হেভ বিন অব্লিক হেজ বিন প্লাছ ভাৰ্বৰ লগত আইএনজি প্লাছ অবজেক্ট। এই টেন্সটোত মনত ৰাখিবলগীয়া কথাটো হ'ল, মই আগতে কৈ আহিছোঁ, যদি টেন্সটো প্ৰেজেণ্ট পাৰফেক্ট হয় তেন্তে সহায়কাৰী ভাৰ্ব হেভ অব্লিক হেজ হ'ব আৰু ইয়াত কণ্টিনিউৱাছ শব্দটো থকাৰ বাবে হেভ হেজৰ লগত বিন শব্দটো যোগ হৈছে আৰু ভাৰ্বৰ লগত আইএনজি হৈছে। এতিয়া পাষ্ট টেন্সৰ প্ৰথম ভাগটোলৈ আহোঁ। চিম্পল পাষ্ট টেন্স, ছাবজেক্ট প্লাছ ভাৰ্ব 2 প্লাছ অবজেক্ট প্লাছ এক্সটেনশ্যন।
ইয়াত মনত ৰাখিব যদি টেন্সটো সিম্পল পাষ্ট হয় তেন্তে ভাৰ্বটো হ'ব আৰু বাকীখিনি সিম্পল প্ৰেজেন্ট টেন্সৰ গঠন প্ৰণালীৰ নিচিনাকৈ হ'ব। পাষ্ট টেন্সৰ দ্বিতীয় নং ভাগটো হ'ল পাষ্ট কণ্টিনিউৱাছ টেন্স, ছাবজেক্ট প্লাছ ৱাজ অব্লিক ৱেয়াৰ প্লাছ ভাৰ্বৰ লগত আইএনজি প্লাছ অবজেক্ট। ইয়াত চাব টেন্সটো যদি পাষ্ট কণ্টিনিউৱাছ টেন্স হয় তেন্তে সহায়কাৰী ভাৰ্ব হ'ব ৱাজ অব্লিক ৱেয়াৰ আৰু ভাৰ্বৰ লগত আইএনজি হ'ব। পাষ্ট টেন্সৰ 3 নং ভাগটোলৈ আহোঁ, ছাবজেক্ট প্লাছ হেড প্লাছ ভাৰ্ব 3 প্লাছ অবজেক্ট। এই টেন্সটোত মনত ৰাখিব যদি টেন্সটো পাষ্ট পাৰফেক্ট টেন্স হয় তেন্তে সহায়কাৰী ভাৰ্ব হ'ব হেড আৰু পাৰফেক্ট থকাৰ বাবে ভাৰ্ব 3 হ'ব। শেষৰটো আহিল পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স, ছাবজেক্ট প্লাছ হেড বিন প্লাছ ভাৰ্বৰ লগত আইএনজি প্লাছ অবজেক্ট। ইয়াত চাওক পাষ্ট পাৰফেক্ট থকাৰ বাবে হেড হ'ল আৰু কণ্টিনিউৱাছ থকাৰ বাবে বিন হ'ল আৰু ভাৰ্বৰ লগত আইএনজি হ'ল। এতিয়া আমি ফিউচাৰ টেন্সৰ প্ৰথম ভাগটোলৈ আগবাঢ়োঁ। সিম্পল ফিউচাৰ টেন্স, ছাবজেক্ট প্লাছ শ্বেল অব্লিক উইল প্লাছ ভাৰ্ব 1 প্লাছ অবজেক্ট। এই টেন্সটোত ফিউচাৰ থকাৰ বাবে সহায়কাৰী ভাৰ্ব শ্বেল অব্লিক উইল হ'ল আৰু বাকীখিনি সিম্পল প্ৰেজেন্ট টেন্সৰ গঠন প্ৰণালীৰ নিচিনাকৈ হ'ব। ফিউচাৰ টেন্সৰ দ্বিতীয় নং ভাগটোলৈ আগবাঢ়োঁ। ফিউচাৰ কণ্টিনিউৱাছ টেন্স, ছাবজেক্ট প্লাছ শ্বেল বি অব্লিক উইল বি প্লাছ ভাৰ্বৰ লগত আইএনজি প্লাছ অবজেক্ট। চাওক এই টেন্সটোত ফিউচাৰ থকাৰ বাবে শ্বেল উইল হ'ল আৰু কণ্টিনিউৱাছ থকাৰ বাবে শ্বেল আৰু উইলৰ লগত বি হ'ল আৰু ভাৰ্বৰ লগত আইএনজি হ'ল। ফিউচাৰ টেন্সৰ 3 নং ভাগটোলৈ আহোঁ। ফিউচাৰ পাৰফেক্ট টেন্স, ছাবজেক্ট প্লাছ শ্বেল হেভ অব্লিক উইল হেভ প্লাছ ভাৰ্ব 3 প্লাছ অবজেক্ট। এই টেন্সটোত ফিউচাৰ থকাৰ বাবে শ্বেল অব্লিক উইল হ'ল আৰু পাৰফেক্ট থকাৰ বাবে শ্বেল উইলৰ লগত হেভ হ'ল আৰু পাৰফেক্ট থকাৰ বাবেই ভাৰ্ব 3 হ'ল। ফিউচাৰ টেন্সৰ শেষৰ ভাগটো চাওক, ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স, ছাবজেক্ট প্লাছ শ্বেল হেভ বিন অব্লিক উইল হেভ বিন প্লাছ ভাৰ্বৰ লগত আইএনজি প্লাছ অবজেক্ট। চাওক ফিউচাৰ থকাৰ বাবে সহায়কাৰী ভাৰ্ব হিচাপে হৈছে শ্বেল উইল, পাৰফেক্ট থকাৰ বাবে হৈছে হেভ অৰ্থাৎ শ্বেল হেভ উইল হেভ প্লাছ কণ্টিনিউৱাছ থকাৰ বাবে হৈছে বিন অৰ্থাৎ শ্বেল হেভ বিন অব্লিক উইল হেভ বিন আৰু কণ্টিনিউৱাছ থকাৰ বাবে ভাৰ্বৰ লগত আইএনজি হ'ল। ঠিক আছে বন্ধুসকল, আপোনাৰ মূল্যৱান সময় নষ্ট কৰি মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনাক অসংখ্য ধন্যবাদ জনালোঁ।